हाय गाइस की खबर আপোনালোকৰ আশা ৰাখিছো ভালে আজি আমাৰ এই আধৰুৱা ঘৰটোৰ পৰাই আপোনালোকক ভিলেজ ব্লগলৈ স্বাগতম জনাইছো আৰু আজি মই এটা মুখত পেষ্ট লগাম কি পেষ্ট সেইটো চাই লওঁ আহক আৰু চাওক দুপিস মই কেঁচা হালধি লৈছো গছৰ পৰা আনিছো আৰু এইখিনি এতিয়া মই পেষ্ট বনাই লম অন্য মই বেলেগ একো নিদু মাত্ৰ কেঁচা হালধিয়ে লগাম আৰু চাওক এইখিনি মই হালধি পিছি ললো মাত্ৰ এচামুচমান হ'ব ডাঙৰ চামুচেৰে আৰু এতিয়া মই গালত ধুনিয়াকৈ লগাই লম আৰু এনেদৰে গোটেইখিনি লগাই লম এইবিলাকটো নালাগে নাথাকে মুখত সৰি যাব কিন্তু আমাৰ আসলকৈ মানে ৰসখিনিহে প্ৰয়োজন আৰু কেঁচা হালধি কৰবাত যদি আপোনালোকে উজতি খায় তেনে হলে কেঁচা হালধি লগাই দিব সেই ঠাইত এখন কাপোৰেৰে বান্ধি থব আৰু এতিয়া মোৰ হৈ গল 15 মিনিট পিছত মই ধুনিয়াকৈ ফেস ওৱাশেদি ধুই দিম মই হিমালয়া ফেস ওৱাশ ইউজ কৰো হিমালয়া নিম ফেস ওৱাশ এটো আৰু মই ধুই আহিলো আৰু হসাকৈ মুখখন বহুত পাতল পাতল যেন অনুভৱ হৈছে আৰু আজিকালি ঢেৰ ফেস পেক ওলাইছে কিন্তু ঘৰুৱা হিচাপে এনেকৈ ঘৰতে তৈয়াৰী কৰি লগালে বহুত ভাল ফল পোৱা যায় গতিকে প্লিজ আপোনালোকে ট্ৰাই কৰিব আৰু হসাকৈ বহুত ভাল লাগে মিহি মিহি যেন অনুভৱ হৈছে আৰু মই ক্ৰীম ইউজ কৰো এইটো নিভিয়াৰ এতিয়া অকমান লগাই লম ক্ৰীম খানা হৈ গল আৰু এতিয়া মই দোকানত আৰু চাও হাত মোৰ ইয়েলো কালাৰ হৈ গৈছে হালধি লগোৱাৰ পিছত গুড মৰ্নিং বন্ধু বান্ধৱীসকল ভাবিলো ভিডিঅ'টো শেষ কৰি লওঁ এতিয়া 7:30 বাজিলে মই গা পা ধুই আজৰি এতিয়া বনাম লুচি আৰু ৰঙাচা পদিনা দিয়া লুচি আহকচোন কেনেদৰে বনাওঁ আপোনালোককো দেখুৱাই লওঁ অকণমান আৰু এইখিনি হৈছে পদিনা এইখিনি এতিয়া পিচি ইয়াৰে ৰস উলিয়াই ল'ম আৰু এইখিনি মই আটা আৰু ময়দা লৈ লৈছো আৰু ইয়াতে নিমখ দিলো এইখিনি মোৰ পদিনা পিচি লোৱা হৈ গল এতিয়া মই ইয়াতে দি দিম মই পদিনা এক মুঠা লৈছিলো ডাঙৰকৈ এক মুঠা আৰু এতিয়া পানী দিম আৰু মোৰ এয়া আটা মাৰা হৈ গল এইখিনি পদিনাৰ ৰসেৰে মাৰিছিলো আৰু এইখিনি নৰমেলকৈ মাৰিছিলো আৰু এইখন মই নৰমেলকৈ বেলি লৈছো আমি ইয়াতে ডেকোৰেশন কৰিম
চাওক কেনেকৈ ডেকোৰেশ্যন কৰি দিছোঁ আৰু এতিয়া বেলি দিম। আৰু মোৰ এতিয়া ৰুটি বনোৱা হৈ গ'ল। চাওক এয়া পদিনা দিয়া ৰুটি হয়, বহুত হেল্ডি হয় আৰু সোৱাদো লাগে। আৰু মই যে নৰ্মেলকৈ মাৰিছিলোঁ এইখিনি, এয়া মোৰ ল'ৰাটোক ডেক'ৰেশ্যন কৰি দিব লাগে। পদিনাৰ পাতবিলাক এনেকৈ ইয়াতে লগাই দিছিলোঁ, কিন্তু সৰি গ'ল, তেনেকৈ নাথাকে। আৰু এয়া সৰি গ'ল, এইখিনিয়ে আছিলে। আৰু যদি আজিৰ ভিডিঅ'টো অকণমান হ'লেও ভাল লাগিল, তেতিয়াহ'লে এটা লাইক দিবলৈ নাপাহৰিব। আৰু আমাৰ চেনেলৰ নতুন হয় যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।